আজি দিনৰ 2মান বজাত আমি গোপন সূত্ৰে এটা খবৰ পাইছিলোঁ যে আমাৰ ডুমডুমাৰ থানাৰ অন্তৰ্গত এটা যিকোনো অঞ্চলতে এটা মানে ড্ৰাগছৰ ডিল হ'ব এই সংক্ৰান্তে খবৰ পাই আমাৰ ডিএছপি হেডকোৱাৰ্টাৰ তিনিচুকীয়া জিলাৰ তেখেত আহিলে আৰু তেখেতৰ লগত পাৰ্টি আৰু প্লাছ আমাৰ পাৰ্টিও আমি লগ হৈ আমি জইণ্ট অপাৰেশ্যন এটা চলাইছিলোঁ আৰু এই অপাৰেশ্যনতে আমি বিশাকপি বাগানৰ শান্তিনগৰ অঞ্চলৰ পৰা আমি 2জন অপৰাধীক আটক কৰিবলৈ সক্ষম হ'লোঁ। এজনৰ নাম হ'ল বিজয় পাল আৰু এগৰাকী মহিলা, তেওঁৰ নাম সুনীতা দাস। দুলীয়াজানৰ পৰা তেওঁ ড্ৰাগছখিনি আনিছিলে আৰু আনি পেলাই তেওঁ সেই অঞ্চলতে বিজয় পালক হেণ্ডঅভাৰ কৰিবলৈ লোৱাৰ সময়তে আমি 2জনকে আটক কৰিলোঁ আৰু তেওঁলোক দুয়োৰ পৰা আমি 36 গ্ৰাম হেৰইন ছাছপেক্টেড টু বি হেৰইন আমি জব্দ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তেওঁলোকক আমি মহামান্য আদালতলৈ প্ৰেৰণ কৰিম উচিত শাস্তিৰ বাবে।